ডিজিটেল সেৱাত যোগ দিব নোখোজে তেওঁলোকক অনুগ্ৰহ কৰি কোনো কাম নিদিব কৈছো যে যিসকলে নোৱাৰে ডাইৰেক্টৰলৈকে যাব সবে ক'ব কিয় যাম আমাকতো আইনে নকয় আপোনালোকক চৰকাৰে নপঠায় মোৰ মানসিকতাত আপোনালোক গ'ল চৰকাৰেতো আপোনালোকক পঠাব নোৱাৰে কিন্তু আমি ভাবি ল'ম যে এই কেজন আমাৰ মাজত নাই আপোনালোকৰ কোনো কাগজ নাথাকিব কাম নাথাকিব ৰাতিপুৱা আহিব যাব ঘৰত সদায় জীৱনৰ কাৰণে এটা বোজা ল'ব যে আমি আহো ৰাতিপুৱা আমাক কোনোটো এখনো কাগজ নিদিয়ে চুবও নিদিয়ে আহো যাওঁ অৰ্থাৎ নিৰ্দেশ এইটোৱে থাকিব যে যোনে ডিজিটেল সেৱাত যোগ দিব নোখোজে তেওঁলোকক অনুগ্ৰহ কৰি কোনো কাম নিদিব আমি যেহেতু চৰকাৰে কাৰো চাকৰিৰ পৰা তেওঁলোকক গুচাব নোৱাৰো ৰাতিপুৱা আহিব চাহটা খাব গধূলি তেওঁলোক ঘৰত গুচি যাব তেওঁলোকৰ কাৰণে ডিপাৰ্টমেণ্টে ৰুম এটাও বেলেগ কৰি বনাই দিব যে আপোনালোক সেই ৰুমটোতে ডিউটি কৰিব আৰু সেই ৰুমটোৰ পৰাই গুচি যাব হেণ্ডলুম টেক্সটাইল ফাইনেন্সত নুসুমাব সেই ৰুমটোত আহিব তাতে দিনটো ৰাতিপুৱাৰ পৰা থাকিব গধূলি ধুনীয়াকৈ গুচি যাব